আমাৰ পৃথিৱী যাক আমি নীলা গ্ৰহ বুলিও কওঁ আমি মানুহে যি পৃথিৱীত বাস কৰোঁ এই পৃথিৱীৰ গোটেইখিনি কথা এতিয়ালৈকে জানিব পৰা নাই এতিয়ালৈকে এনেকুৱা মিষ্টিৰিয়াছ প্লেচ পৃথিৱীখনত আছে যিখন কোনো চাইণ্টিষ্ট হওক কোনো এক্সপ্ল'ৰাৰ সকলেও এই কথাটো জানিব পৰা নাই এতিয়ালৈকে আমি মানুহে বেলেগ উপগ্ৰহ হওক চন্দ্ৰ হওক বেলেগ গ্ৰহ হওক মংগল হওক এই গ্ৰহ যাব পাৰিছোঁ কিন্তু আমি আমাৰ পৃথিৱীখনকে ভালদৰে ডিস্কভাৰ কৰিব পৰা নাই এতিয়া আহক আমি আমাৰ পৃথিৱীখনতে থকা এনেকুৱা এটা মিষ্টিৰিয়াছ প্লেচৰ কথা জানিম হয়তো আপোনালোকে এতিয়ালৈকে এই প্লেচৰ কথা জনা নাই আৰু জানি আপোনালোকে নিজে ভাবিবলৈ বাধ্য হ'ব সঁচাকৈ এনেকুৱা প্লেচ আমাৰ পৃথিৱীতে আছেনে চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি আপুনি আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব দৰৱাজা গেছ ক্ৰিয়েটৰ পৃথিৱীৰ এনেকুৱা এটা জেগা য'ত 40 বছৰ ধৰি একেৰাহে জুই জ্বলি আছে এইটো কোনো চায়েন্স ফিকশ্যন মুভিৰ চিন নহয় এইটো ৰিয়েল প্লেচ হয় এই প্লেচটো আছে তুৰ্কমেনিস্তান দেশৰ কাৰাকোম ডেজাৰ্টত আছে এই জেগাটো কাৰাকোম মৰুভূমিৰ একেবাৰে মাজত আছে এই জেগাটো আৰু এই জেগাটো কেনেকৈ ক্ৰিয়েট হ'ল আৰু কেনেকৈ একেৰাহে এই জেগাটো 40 বছৰ ধৰি জুই জ্বলি আছে এই গোটেইখিনি কথা জানো আহক ইয়াৰ বেকগ্ৰাউণ্ডৰ হিষ্ট্ৰী চন 1971 জুলজিষ্টৰ এটা টিম এই কাৰাকোম ডেজাৰ্টত অইল বিচাৰিবলৈ গৈছিলে আৰু সেই জেগাটোত খান্দিবলৈ তেওঁলোকে আৰম্ভ কৰিলে আৰু কিছু সময় খন্দাৰ পিছত সেই জেগাটোৰ পৰা এটা বেলেগ ধৰণৰ গেছ ওলাবলৈ আৰম্ভ কৰিলে আৰু যি জেগাত তেওঁলোকে খান্দি আছিলে তাৰ পৰা কিছু দূৰলৈকে মাটিখিনি গোটেই খহি পৰিল কিন্তু ভাগ্যটো ভাল আছিল তেওঁলোকৰ কোনো মানুহৰে একো নহ'ল আৰু সেই জেগাটোৰ পৰা একেৰাহে বহু পৰিমাণে গেছ ওলাবলৈ ধৰিলে আৰু যিবিলাক জুলজিষ্টে সেই জেগাটোত খান্দি আছিলে বা ৰিচাৰ্চ কৰি আছিলে তেওঁলোকে সেই জেগাটোত ৰিচাৰ্চ কৰিব নোৱাৰিলে আৰু খান্দিবলৈ এৰিলে আৰু তেওঁলোকে এই জেগাটোত উশাহ ল'ব নোৱাৰা হৈ গ'ল ইমান বেছি পৰিমাণে গেছটো ওলাই আছিলে সেইকাৰণে তেওঁলোকে এই গোটেই গেছখিনি ৰিলিজ কৰিবলৈ সেই জেগাটোত জুই লগাই দিলে তাৰপিছত এই জুইটো তেওঁলোকে ভাবিছিল যে এই গোটেই গেছখিনি ৰিলিজ হৈ যাব তাৰপিছত তেওঁলোকে এই জেগাটোত আৰামত খান্দিব পাৰিব কিন্তু তাৰ ওলোটা হৈ গ'ল তেওঁলোকে ভাবিছিল এসপ্তাহমানত এই জুইটো নুমাই যাব কিন্তু এই জেগাটোত ইমানেই গেছ আছে যে বৰ্তমানলৈকে এই জেগাটো জুই নুমোৱা নাই আৰু 40 বছৰ ধৰি একেৰাহে জুই জ্বলি আছে এই জেগাটোত আৰু 1 ছেকেণ্ডৰ কাৰণেও সেই জুইটো নুমোৱা নাই এই জুলজিষ্টসকলেও বা এই চাইণ্টিষ্টসকলেও ভবা নাছিল যে ইমান সময় ধৰি জুই জ্বলি থাকিব তেওঁলোকে ভাবিছিল যে এসপ্তাহ বা এমাহৰ ভিতৰত এই জুইটো নুমাই যাব তাৰপিছত তেওঁলোকে আৰামত এই জেগাৰ পৰা অইলটো উলিয়াব পাৰিব বুলি তেওঁলোকে ভাবিছিলে কিন্তু বৰ্তমান সময়লৈকে এই জেগাটোত একেৰাহে জুই জ্বলি আছে আৰু কেতিয়া এই জুই নুমাব কোনেও নাজানে কিয়নো ইয়াৰ ভিতৰত কিমান গেছ আছে কোনেও নাজানে আৰু কিমান বছৰ ধৰি এই জুইটো আৰু জ্বলি থাকিব এইটোও কোনে নাজানে আই হোপ কি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে এনেকুৱা টাইপৰে ইণ্টাৰেষ্টিং ভিডিঅ'টো পাবলৈ প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে নিজৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং